এসময়ত এজন ডেকা সন্যাসী আছিল যিয়ে নিজৰ জীৱনটোক লৈ দুখিত হৈ পৰিছিল। মাত্ৰ ২৫ বছৰ বয়সতে তেওঁৰ জীৱনটোক কেনেকৈ ইমান দূৰ আগবাঢ়িছে তাক লৈ হতাশ হৈ পৰিছিল আৰু তেওঁক পৰামৰ্শ বা পথ প্ৰদৰ্শকৰ অতি প্ৰয়োজন হৈছিল। তেওঁ আত্মজ্ঞান বিচাৰি সন্যাসী হৈ পৰিছিল, যদিও যিমানে বিচাৰিছিল সিমানে তেওঁৰ পৰা আঁতৰি গৈছিল। আপুনি সেই অনুভৱটো জানে যেতিয়া অতীত আৰু ভৱিষ্যতৰ মাজত ইমানেই আবদ্ধ হৈ পৰে যে বৰ্তমানৰ পৰা জীয়াই থাকিব নোৱাৰে। এইটোৱেই তেওঁ অনবৰতে অনুভৱ কৰি আছিল। তেওঁৰ আশ্ৰমৰ এজন বৃদ্ধ সন্যাসীয়ে তেওঁক পাহাৰৰ ওপৰত বাস কৰা এজন জ্ঞানী জৈন গুৰুৰ কথা ক'লে আৰু তেওঁক তেওঁৰ ওচৰলৈ যাবলৈ উৎসাহিত কৰিলে। আৰু সেইবাবেই ডেকা সন্যাসীজনে এই জৈন গুৰুজনৰ লগত কথা পাতিবলৈ পাহাৰৰ এই ডাঙৰ মন্দিৰটোলৈ যাত্ৰা কৰিলে। তাত গৈ পোৱাৰ পিছত গুৰুৱে তেওঁক সুধিলে, তুমি কি বিচাৰিছা? আত্মজ্ঞান, যুৱকজনে উত্তৰ দিলে। তোমাৰ নিজৰ মন্দিৰ আছে, মোৰ মন্দিৰটোলৈ কিয় আহিছা? গুৰুৱে ক'লে। ডেকা সন্যাসীজন বিমূৰত পৰিল। মোৰ মন্দিৰ ক'ত প্ৰভু? তুমি যি সুধিছা সেয়া তোমাৰ মন্দিৰ, গুৰুৱে উত্তৰ দিলে। খন্তেক পিছতে যুৱ সন্যাসীজনে এটা হাঁহি মাৰিলে। ঘৰলৈ উভতি আহি তেওঁ সেইদিনাৰ পৰা সকলো বন্ধুক ক'লে, নিজৰ মন্দিৰলৈ যোৱা। আমি প্ৰায়ে বাহিৰত এনে প্ৰশ্নৰ উত্তৰ বিচাৰি ফুৰোঁ যিবোৰ কেৱল লেহেমীয়া কৰি নিজৰ ভিতৰলৈ যাই সমাধান কৰিব পাৰি। এইটোৱেই হৈছে জাগৰণ। চকু মেলি বৰ্তমানৰ মুহূৰ্তৰ সবিশেষ নিৰীক্ষণ কৰি আৰু উপলব্ধি কৰি যে জীৱনটো এক সুন্দৰ যাত্ৰা আৰু আমি সঠিক দিশত আগবাঢ়িছোঁ নে নাই, লাগিলে এই কথা আমি অনুভৱ কৰোঁ বা নকৰোঁ। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ জোনাকী মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ' চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক।